Hi guys, welcome back to my YouTube channel Upasna Smashing. নমস্কাৰ সকলোকে মই উপাসনা হয়কে পুনৰবাৰ আপোনালোকক মোৰ YouTube চেনেলত স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে নিজৰ প্ৰটেকচন লৈছে আৰু আপোনাৰ পৰিয়ালৰো সকলোৰে খেয়াল ৰাখি আছে হেতু আশা কৰিছো আমাৰ ইয়াতেও পৰিবেশ ঠিকে আছে বুলি ক'ব পাৰি বাট অলপ চলপ কৰোনা বাঢ়ি আছে গাঁৱত কিন্তু আমি যিমান পাৰো নিজকে সেফ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছো আৰু কিন্তু ইটাটো পথাৰৰ কাম চাম চলি আছে ধান চানৰ গতিকে অলপমান অসুবিধা হৈছে আৰু তথাপি উপায়টো নাই বতৰটো বিৰাট গৰম আৰু ইমান গৰম পৰিছে নহয় ৰাতিপুৱাৰ পৰা ইমান গৰম পৰিছে আৰু দিনলৈ যে কি হ'ব ঠিক নাই আৰু ৰাতিপুৱা কাম চাম মই কৰিলো ব্ৰেকফাষ্টটো মই কৰিব লগা হৈ যায় ব্ৰেকফাষ্টৰ কামখিনি সো কৰি এতিয়া ভাবিছো টেঙা খাম আম খাম পুৰা আমৰ সিজন সো আপোনালোককো দেখাই আছো আৰু মই লুপ লগাই চাও আপোনালোককো আৰু আমাৰ ঘৰ মানে এজনী মাইনা আহিছে তাই মানে বহুত আহিব ইচ্ছা গৈ আছিল আমাৰ ঘৰলে আৰু মোৰ ব্লগ কৰিব বিচাৰি আছিল সো মই আহাৰ পৰা আহিম কৰি আছিল কাৰণে মাহতে কলে দিয়া তাক মাতি দিয়া কৰোনা যেহেতু নিগেটিভ ওলালে সো হেতু কাৰণে মানে তাই আহিছে আৰু এতিয়া সো দুদিনমান থাকিব আৰু আপোনালোকক দেখাই নিম বৰ অকন মানে ছোৱালী ক্লাছ 6ত পঢ়ি আছে মৰম লগা ভণ্টিজনী তাইৰ লগত বৰ চিনাকি কৰাই দিম তাই এতিয়া হিপিনে আছে আৰু সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো মাইনা টিভি চাই আছে এই আন্ধাৰে হৈছে মাইনা আমাৰ ঘৰতে কেনেকুৱা লাগিছে নিয়া পুৰা ৰ'দটোৱে হেৰি হৈ আছে মাইনা পুৰা টিভি চাত বিজি হৈ আছে আৰু তাৰ অলপ মনটো বেয়া আৰু ইয়াতে নেটৱৰ্কৰ ইমান প্ৰব্লেম পাইছে বেচেৰীজনীয়ে মজ ভিডিঅ' বনালে এতিয়া ভিডিঅ' বনাব পৰা নাই এমবি চেমবি শেষ হৈ গ'ল বেয়াই লাগিছে ঘৰতে ইমান দিগদাৰ দি আছে আমত অকণমান কলাখাৰ ঢালি দিছোঁ আৰু আমকেইটা পুৰা মিঠা এয়া হৈছে মৰাপাত এয়া মৰাপাতটো গাঁঠি মাৰি দাইলত দিব আইতাই কলফুল কাটি আছে আৰু এই আইতাই তামোল চকলাই খাই আছে ৰিং লাইট লৈ ৰেছ বনাই আছে চিকেন পকৰা খাই আছে আৰু আমাৰ চাইডত কলফুলৰ ফুলটো ভাজি আছে আমাৰ তেল মিঠাতেল পেৰিব সেইকাৰণে সৰিয়হ দেউতাই ধুই ৰ'দত মেলি দিছে চাওক এনেকুৱা দিন আহিল চাওকচোন কৰবালৈ যাবলৈ লাগিলেও আজিকালি কৰোনা টেষ্ট কৰিহে যাব পাৰি নহলে যাবলৈ নোৱাৰি মানে সঁচাকে দিনকাল যে কেনেকুৱা হৈছে কেতিয়া যে ঠিক হ'ব নহয় কৰোনাটো জলদি মানে ভাল হৈ যাব লাগে আৰু মোৰ মানে ঘৰতো আমাৰ খুৰা এজনৰো কৰোনা পজিটিভ ওলাইছে প্লাছ মানে গাঁৱতো ইটোৰ পজিটিভ ওলাইছে প্লাছ মোৰ লগৰ মোৰ বহুত ভাল ফ্ৰেণ্ড তাৰো দেউতাকৰ পজিটিভ ওলাইছে সো বেয়া লাগিছে চবৰে এনেকুৱা হৈ আছে জলদি মানে ভাল হ'ব লাগে আৰু সেইটোৱে কামনা কৰিছো আৰু আপোনালোকো ভালকে থাকিব দেই এয়া হৈছে চিকেন ফ্ৰাই কলফুলৰ ভাজি চেমা কচুৰ চাটনি লগতে দাইল এতিয়া মাইনাই মই পুৰা খুব মাইনা নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নন্দিতা দেৱী আমি শুই ইন্ট্ৰডাকশ্যন দি দিছো পুৰা এতিয়া আমি ধুনীয়াকৈ খামো যাম তাৰপিছত আমি ফুৰিবলৈ যাম নহয় নে পথাৰত ফুৰিবলৈ যাম আপোনালোককো লৈ যাই আছো ভিডিঅ'টো চাই থাকক লাষ্টলৈ বাই এতিয়া আমি অলপ খামো যাওঁ 4টা বাজিলে এতিয়াও সূৰ্য দেৱতাৰ যাবলৈ হোৱাই নাই টিকটিকিয়া ৰ'দ হেল্ল' গাইছ আমি বাবু মই এতিয়া পুখুৰীত জাপ মাৰিব গৈ আছো তই আগে জ্যেষ্ঠজন আগে আগবাঢ়া তই আগে যোৱা তাৰপিছত মই পিছে গৈ আছো Few moments later. Moments later. পানি মারে থাস কে মারে কেনে লাগিল গাইছ আমি এতিয়া ইয়াতে পথাৰত চাহ দিবলৈ আহিছো ভণ্টি আছে পিছফালে ধান কাটি আছে সেয়া খুৰাহঁতে এবাৰ কেই বিঘা খেতি কৰিছা খুৰা 10 বিঘা 10 বিঘা কি ধান এয়া আইজুং ধানৰ খেতি তই কি ধানৰ মুচিটো নানাগিয়া তই কি দাঁত চালে আছা ভালকে এয়া আমাৰ খুৰাহঁতে চাহ খাই উঠিছে পাইছানে নাই দাঙিবা চেছ বিবেক তোৰ গোটেই লাষ্ট চৰম খালে সেই আমাৰ ৰঞ্জন খুৰা আহি আছে ধুনীয়াকে হাঁহি এইকেইদিন বহুত বতাহ মাৰি আছে যে সেইকাৰণে ধানৰ ভিৰত ধানবোৰ পৰি গৈছে দেখিছে এইবোৰ লাচি বান্ধি থৈ দিছে স্পীডত ক'ব লাগে নেকি এই খুৰাই পুৰা এতিয়া নাচি লৈ গৈ আছে ঘৰলৈকে সঁচাকে থৈ আহিল দে এক্টিং কৰা নাই এক্টিং নহয় সঁচাকে থৈ আহিল গৈ দে
এই খুৰা আমাৰ দুলাল খুৰা মেইন খেতিয়ক। এই পুৰা ধানৰ মাজত মই যে জীৱনত প্ৰথমবাৰ এনেকে আহিছো ইমান ধানৰ মাজত। আহি পালো ফাইনেলি। এক জেগা পালো আইঅ পুৰা দূৰলে। সেইখন হ'ল মায়ং পাহাৰ। আমি পুৰা বিৰিণাৰ মাজত আহি পালো, পুৰা সেই তাৰ পৰা ইয়ালে আহি পালো আমি পুৰা। সূৰ্যটো আছে এই বাবু আহি আছে বিবেক, তোমাৰ কাৰণে আহি পালো আজি আৰু। সেইটো আমাৰ বাবু আহি আছে। দে জলদি আ তই দেখোন সোমা। আইঅ এটা দাঙি যাইছো ফটো লবি আছে না দাঙিলে মাথা লবা লাগিলে ইউটিউবত তো এই ৰিলছ নহলে ন ৰিলছ কেইটামান বনাব লাগিব আমি। এয়া ধান পকিছে আমাৰ। গগনা তুমি আহি যোৱা মোৰ ভিডিঅ'ত। ইয়াৰ নামটো গগন শইকীয়া, বিবেকৰ ভায়েক। গাইছ আমি ঠিকছে ৰিল বনালো, আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাবলৈ পাৰিব। মই ইনষ্টাগ্ৰামত আছো বেলেগত, মোৰ য'তো মাজে মাজে ভিডিঅ' দিওঁ বাৰু, ইমান নিদিওঁ আৰু। চ' আজি ইভিনিংটো এনেদৰে কটালো, খুব ভাল লাগিলে। কেনেকুৱা লাগিলে? একদম মজা লাগিল আৰু সাবস্ক্ৰাইব মেন দেই। একদম সাবস্ক্ৰাইব কৰিব। আমাৰ মাইনা, আমাৰ মাইনাকটো তেতিয়া শুই থাকোঁতে চিনাকি কৰাই দিছোঁ আৰু। এতিয়া ভণ্টি আমাৰ, তাইৰ এটা ইউটিউব চেনেল আছে, তাইকো চাব মাজে মাজে। তাই নন্দিতা দেৱী বুলি চাৰ্চ কৰিলে আহি যাব ইউটিউবত। বলক এতিয়া ঘৰলৈ যাওঁ আৰু, গধূলি হৈ গ'ল। এতিয়া আমি হাল্লা কৰি কৰি যাব লাগিব, ভয়ো লাগে, বাৰিষা বতৰ, সাপ চাপো ৰাস্তাত ওলাব পাৰে, ৰিক্স আছে বহুত, বহুত বেছি আন্ধাৰ হৈ গ'ল। বাই গাইছ। ভিডিঅ' কৰি বহুত ভাল লাগিল। মাইনাই কেনেকুৱা লাগিল ভিডিঅ' কৰি? বা কুকুৰে কেনেকুৱা মাত দিছে, এনে গম পাই যায় চাগে ন। আহি পালো দে ভাল। এতিয়া আমাৰ খুৰাহঁতে ধান কাটি আছে। এইখিনি ধান কাটি হৈ গ'ল। আজি খুজতি একদম পুৰা প্ৰেংক কল হ'ব আৰু। আমি মানে প্ৰেংক কল কৰিম ভাবি আছিলো। One eternity later. লাষ্টত পৰিলোৱে মোবাইলটো হৈ গ'ল থামনেল। পৰিলো বুলি কেনেকুৱা লাগিল? লাষ্টত এতিয়া বেয়া হ'ল। পৰা এক্সপ্ৰেছন কেনেকুৱা? লাষ্টত পথাৰত আহি পৰি হ'ল। গাইছ আমি এতিয়া ঘৰ আহি পালোহিয়ে। মই পুখুৰী পাৰত আছো বৰ্তমান। আৰু আজি ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। এয়াই আছিলে আমাৰ গাঁৱৰ ধাননি পথাৰখন। আমাৰ ঘৰৰ সেনেকৈ খুৰাহঁতে খেতি কৰিছে। চ' ইমান মোৰ যোৱা নহয়ে, বহুত কম যাওঁ মই। আৰু আলি আলি গৈ পাইছোঁ, আজিতো ধানৰ মাজতে সোমাই গ'লো। চ' আমাক খুৰীহঁতে মাত দিছিলে। খুৰীহঁতৰ পিনে যোৱা নহ'লে, সেইপিনেও ধান কটা কিবা কিবি কৰি আছে, কিন্তু মানে সেইটো পিনে যোৱাই নহ'ল। বহুত সিপিনে যাব লগা হ'ল হয়, মানে এখন পথাৰ পাৰ হয়, বহুত কি ক'ম, এটা ডুবল নেকি, সেয়া পাৰ হৈ যাব লগা হ'ল হয়। চ' সেইটো কাৰণে নগ'লোঁ আৰু। খুৰীহঁতে মাত দিছে, কিয় নাহিলি, আমাৰ পিনে মাতি আছিলোঁ। আমি ভাবিছোঁ কোনে মাতি আছে আৰু, সেইটো ভাবি কিনে এনেকৈ যোৱা নহ'ল আৰু। চ' আহি পালোঁ, বহুত বেয়াকৈ পথাৰত পৰিলোঁ। আপোনালোকেতো দেখিছে মোৰ অৱস্থা বেয়া হৈ গৈছিলে, ইমান বেয়াকৈ পৰিছোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে কি কৰিব লাগে আপোনালোকে সকলোৱেতো জানেই। আৰু কমেণ্ট বক্সত মোক কমেণ্ট কৰি নিশ্চয়কৈ জনাব, তেতিয়াহে ভাল লাগিব, নহয় জানো? চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে ভালকৈ থাকিব, সুৰক্ষিত থাকিব। জয় অসম।